Hello student, welcome to my channel Learn Math. আজি আমি তোমালোকক এই ভিডিওটোত আলোচনা কৰিম তোমালোকৰ লগত যে আজি তোমালোকৰ যিসকল 2026 বৰ্ষৰ HSLC মেট্ৰিক ক্যান্ডিডেট আছা হেসকলৰ বাবে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ খুবেই ইম্পৰ্টেন্ট তো তোমালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিবা যাতে এনে ধৰণৰ ইনফৰমেটিভ আপডেটবোৰ মিস নহয় তো লগতে ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা তো এতিয়া আমি ভিডিওলৈ আগবাঢ়ো তো আজি আমাৰ প্ৰথম টপিকটো হৈছে যে তোমালোকৰ HSLC 2026 ৰ কোনখন পেপাৰ টান আৰু ডেঞ্জাৰ হাৰ্ড টাফ হ'বলৈ গৈ আছে সো আমি আলোচনা কৰো সো তোমালোকে যেহেতু দেখিছিলা যে 2023 বৰ্ষৰ আসামিজ যেটো পেপাৰ আছিল হেতু হাৰ্ড হৈছিল আৰু তোমালোকৰ যোৱা 2024 বৰ্ষৰ মেথছ যেটো পেপাৰ আছিল এখন হাৰ্ড হৈছিল আৰু 25 বৰ্ষৰ সোশিয়াল সায়েন্স টু হাৰ্ড হৈছিল তো এবাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাত 2026 চনৰ মেট্ৰিক পৰীক্ষা সায়েন্স টু হাৰ্ড হোৱাৰ খুবেই সম্ভাৱনা আছে সো তোমালোকে এই সায়েন্স টু অধিক গুৰুত্ব দিব লাগিব কাৰণ এইবাৰ যেটো কোৱেশ্চন টাইপ প্যাটাৰ্ন আহিব হেতু তোমালোকৰ CBSE টাইপ প্যাটাৰ্ন আহিব তো এই কাৰণে তোমালোকে সায়েন্স টু অধিক গুৰুত্ব দিব লাগিব কাৰণ এইবাৰ সায়েন্স টু হাৰ্ড অহাৰ টাপ অহাৰ অতি সম্ভাৱনা আছে সো তাৰ পিছত তোমালোকে গটেখিনি এনে নহয় যে তোমালোকে খালি সায়েন্স টু চাবা গটেখিনি চেপ্টাৰ চাবা কিন্তু সায়েন্স টু বেছিকৈ চাবা কাৰণ এইবাৰ সায়েন্স পেপাৰটো তোমালোকৰ হাৰ্ড অহাৰ সম্ভাৱনা আছে আৰু তোমালোকে যিবিলাক ষ্টুডেন্ট এইবাৰ 10ত আছে হেসকলে তোমালোকে টিউশন ল'ব পাৰা সায়েন্সৰ টিউশন ল'ব পাৰা মেথছ আৰু সায়েন্সৰ কাৰণ এবাৰ যেটো 26ত তোমালোকৰ HSLC হ'বলৈ গৈ আছে তাত সায়েন্স টু টাফ আহিব সো এইখিনি আছিল ইনফৰমেশন তোমালোকক জনাই দিলো যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাষতে থকা বেল বাটনটো অন কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা পিছত লগ পাম আমি পুনৰ নেক্সট এটা ভিডিওত তো আকৌ এটা কথা তোমালোকক ক'বলৈ পাহৰিলো তোমালোকৰ এই ভিডিওটো তোমালোকৰ যিবিলাক বৰ ফ্ৰেন্ডছ আছে স্কুল ক্লাছমেট আছে লগৰীয়া আছে সকলোৰ লগত ভিডিওটো শেয়াৰ কৰিবা যিসকল এবাৰ ক্লাছ 10ত আছে তেওঁলোকৰ লগত শেয়াৰ কৰিবা সো এইখিনিতে ভিডিওটো সামৰণিছো তো পিছত লগ পাম আমি নেক্সট এটা নতুন ভিডিওত